Hello guys, welcome to my YouTube channel Santi Vlogs. আজি আহিছোঁ বকত এটা বিশেষ কামৰ বাবে, কিন্তু কামটো হৈ গ'ল। সেইকাৰণে ভাবিলোঁ বকৰ ওচৰতে এখন পাৰ্বতী পাহাৰ আছে আৰু ইয়াতে পাৰ্বতী থান এখনো আছে। ভাবিলোঁ এবাৰ চাই লওঁ আৰু আপোনালোককো দেখাওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে পাৰ্বতী দেৱী থানৰ গেট, এন্ট্ৰি গেট। অলপ ধূপ চাকি কিনি ল'লোঁ। মই য'ত গাড়ী ৰখাইছোঁ তলতে ধূপ চাকিখিনি কিনি লৈছোঁ। এনে আহি থকা ৰাস্তাৰ মাজতো এখন দুখন দোকান মাজে মাজে পোৱা যায়। আপোনালোকৰ ইচ্ছা য'তে লয়, মই তলতে লৈ লৈছোঁ। পাহাৰৰ তলতে গাড়ীবোৰ ৰখাব লাগে, ওপৰলৈ গাড়ী নাযায়। আৰু চিৰিবিলাকেৰে খোজকাঢ়ি যাই থাকিব লাগিব ওপৰত। গোটেই পাহাৰখন চেগুন গছৰে ভৰি আছে, চাই লওক। যিমান দূৰ দেখা পায় গোটেই চেগুন। খোজকাঢ়ি আছোঁ, পাহাৰ উঠি আছোঁ, এতিয়ালৈ পোৱাই নাই। ভাগৰ লাগিছে বহুত। যদিও আজি ৰ'দটো নাই, কিন্তু গৰম আছে। সকলো পিনে পুৰা সেউজীয়া গছ গছনিৰে ভৰি পৰি আছে। ইয়াতে কোনো নাই, মই অকলেই। এয়া চাওক, পাহাৰৰ ওপৰৰ পৰা কিমান ধুনীয়া এটা দৃশ্য। মোৰ কেমেৰা ইমান ভাল নহয় যদিও তথাপিও জুম কৰি আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ। আৰু ওপৰৰ পৰা ভাল লাগিব, যাই লওঁ আগত। গোটেই কমপ্লিট ৰাস্তাটো পকা হোৱা নাই, আধাৰ পৰা এনে মাটিৰে ৰাস্তা আছে। কেনেকুৱা ৰাস্তা, অকলে আহিব ভয় লাগে। কিন্তু বাঘ ওলাই নেকি ইয়াতে, বাঘ আছেনে নাই। নেক্সট আহিলে লগৰ লগত আহিব লাগিব। মই ইমান ভবা নাছিলোঁ এনেকুৱা যে ৰাস্তা, নহ'লে লগত কাৰোবাক লৈ আহিলোঁ হয়। মন্দিৰ পামেই আৰু দেখা পাইছোঁ। সেইটো হয়নে নাই, এনে আৰু ওপৰত যাবই লাগে, সেইটো গম নাপাওঁ, কাৰণ ময়ো প্ৰথমবাৰে আহিছোঁ। ইয়াতে এটা কাৰ্তিক মন্দিৰ আছে, এইটো এতিয়া তলা লগোৱা আছে সন্মুখৰ ভাগতে। পাহাৰ উঠি ভাগৰ লাগিছে পুৰা। ফাইনেলি আহি পালোঁ, চাই ল'ব। জোতা চেণ্ডেল ইয়াতে খুলি থ'ব লাগিব। শিলৰ ওপৰত উঠি আছোঁ চিৰিৰে। চাই লওক কিমান ওপৰত উঠিলোঁ। ইয়া
এইটো গণেশ মন্দিৰ, পাৰ্বতী মন্দিৰ কাষতে আছে। ধূপ চাকি জ্বলালোঁ, মন্দিৰত সেৱা কৰিলোঁ। এতিয়া অলপ বহিছোঁ ইয়াতে। ইমান ধুনীয়া পৰিৱেশ, পিছফালে এইবিলাক শিল আছে, ইয়াতে বহিব পাৰে। পুৰা ওপৰৰ পৰা ইমান ধুনীয়া ভিউ ইয়াত দেখিবলৈ পোৱা যায়। চাই লওক, পাৰ্বতী পাহাৰৰ ওপৰৰ পৰা কিমান ধুনীয়া দৃশ্য। সকলো পিনে কেৱল সেউজীয়াই সেউজীয়া। মন্দিৰৰ পৰা আহিলোঁ, এতিয়া পাহাৰ নামি আছোঁ। দেৰি হৈ গ'ল। পাহাৰৰ পৰা নামি আহোঁতে মাজে মাজে এনেকুৱা ভিউবোৰ দেখা যায়। পুৰা কিমান ওপৰত আছোঁ। এতিয়া ইয়াৰ পৰা যাওঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি সকলোৱে জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। প্লিজ, ধন্যবাদ।